কি আছে আইলো দা কি করো ঘৰত বহি বহি মাথা চাথা গৰম হৈ গৈছে ঢিলা ঢিলা করছিস একলা তোৰে গৰম নাই তাকে তো বহুত দিন হল না তাই কি কৰ আৰু আজি কিবা এটা কৰি দিম দা কি কৰিব তে কি কৰ মানে আজি এটা শ্ব' কৰিম বুলি ভাবিছো টপিক একো নাই এই পৰীক্ষাৰ ৰিজাল্ট এটা চলিব হাতত এনে তাহাঁতক দুটামান মাতিম বুলি ভাবিছো ৰবা মাতি কিনে সুধো ৰিজাল্ট কেনে আহিব পৰীক্ষাৰ মানে ৰিজাল্ট তাৰপিছত কি কৰিব না কি কোৱা ঠিকে আছে সেই কৰো দা দা তুমি কেমেৰাটো ৰেডি কৰাচোন আছে না ঠিকে আছে আছে পুষ্পা হচ্ছে নাকি রেডি রেডি Ready আছে? ওকে নমস্কাৰ কাৰবাতি লাগিবৰ সমুদ্ৰ স্বাগতম জনে ষ্টুডিঅ'ত মই কেৰপা কলিতা আজি বিশ্বৰ ইতিহাসত প্ৰথমটো টক শ্ব' আমি কৰিব যাই আছো য'ত ৰিজাল্ট দিয়াৰ আগতে আমি কিছুমান চলিক মাতি আনিম আৰু তেওঁলোকৰ মনৰ ভাৱ আমি জানাৰ চেষ্টা কৰিম তেওঁলোকে আগন্তুক দিনটো কেনেকে আগবাঢ়ি যাব সেই বিষয়ে আমি গোটেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিম তো পুষ্পা সেই কৰা এই প্ৰথমটোক পঠাই দেচোন এই যাও বুঝা খেলা মাৰি গোটেই গাঁওখন লৈকে আহিছি নতুন গাঁওখন মই একলাই আইছো আকলা আহিছি তোমাৰ মানুহ ৰ'ব বাকী হে ৰ'ব আমি ছাত্ৰ হে মাতিছো ভাইপেক কি আহিলে আৰু ভাইবা আরে মই ছাত্রই আর আপনি আপনি কবা নাগে তুমি বুলি কবা আপোনাক নাখাজানা ছাত্ৰ নাকয় এই ছাত্ৰ বাবু বুলি কওঁ দেচোন বাবু বুলি ক তোমাৰ এনে বয়সটো কৈ দেচোন মোর বয়স 22 বছর 9 মাহ 9 মাহ 13 দিন 13 দিন 9 ঘন্টা বাপ আমাৰ মনত ৰাখিছ কম স্মৃতি শক্তি আছে মই তোমাক এটা 2 নম্বৰ প্ৰশ্নটো লগালগ সুধো তোমাৰ এই 22 বছৰ বয়স কেনেকে হ'ল মই মেট্ৰিক দিব লাগিলে তুমি মানে 16 বছৰ হৈছে মেট্ৰিক দিয়ে বুলি আমি জানো দেচোন আমি দিছিলো সৰুতে 16 বছৰতে দে খেল কৈছো কৈছো মই সাইবার ফেল করছু দুইবার ব্যাক লাগছি কি টেলেন্ট আছে দা টেলেন্ট কিছু আছে দা সেই বাকি ৰ'ব আপুনি 4বাৰ ফেল কৰিলে তুমি বুলি কলি ভাল লাগি তুমি 4বাৰ ফেল কৰিলা আৰু 2বাৰ গেপ দিলা ইবাৰ না তোমাৰ ৰিজাল্ট বাবু কেনা হ'ব বা ইবাৰ মই বেদু ৰিজাল্ট হ'ব থাপৰেন বা এখানে হাইবা এই হাইবা ৰিজাল্ট কৰি ইবাৰ মই করবে না বৈদ্য ৰিজাল্ট ইবাৰ বৈদ্য ইবাৰ না তোমাৰ যিটো জছ আছে 4 বছৰ আগত যদি সেই জছ থাকিল না ইবাৰ বেছি জলছি মোৰ আজি 22 বছৰ বয়স নহ'ব জছটো বৈদ্য হৈছে আছে ন একদম বাকি দা ঠিক আছে আমাৰ ফালৰ পৰা তোমাক মই আশীৰ্বাদ দিছো দা তুমি সৰু যিহেতু আশীৰ্বাদ দিছো তুমি আগবাঢ়ি যাও আশীৰ্বাদ দিবা দিবা আগবাঢ়ি যাবা আশীৰ্বাদ অকল দিবা আগবাঢ়ি যাব দিবা তোমাৰ কথা মতে আগবাঢ়ি যাম মই নিজে আগবাঢ়ি যাম হতো হৈ দিয়াচোন আশীৰ্বাদ দিবা হ'ব দা বহা এই পুষ্পা যা এবাৰ 2 নম্বৰটো পঠাই দা এগলা নমু দা মই তোমাটো হয় দেখক এইবাৰ আমি আমাৰ ষ্টুডিঅ'ত দ্বিতীয়জন ছাত্ৰ মাতিম তেওঁ বহুত টেলেন্টেড পঢ়াটো বহুত ভাল মোবাইলত বাবু ক'ত মোবাইল হোক এই মোবাইল ৰব হাতৰ বেমাৰ মাৰিলো আৰু চেল ব্ৰ চেল তাৰ ফাটি পেলামে থোছো মোবাইলটো থৈ এই মই রেং করছু রেং নাম দিব हेलो हेलो भाई हेलो अरे 2 मिनट आ रहे हम अरे हां ठीक है 2 মিনিট আর এই কি হইছে দে মোবাইল দেখ টকশপ বহি এত টকশপ মাছ না নাই পড়া কথা মাছ না মোবাইল গেম খেলা হয় দেখো আপনারা আমার লাইভ শো দেখা পাইছে আজিকালি চলিরে পড়ার নমুনা মেট্রিক পরীক্ষাটো কি শেষ হল না নাই তার গোটাই জীবন যান তার পড়বে লাগা নাই মোবাইলত গেম দেখছি না এনকে কিন্তু আজি নবপ্রজন্ম ধ্বংস হয়ে গেছি কিন্তু আজি আমি এত টপিকের উপর কথা নাপতো আজি আমি মেট্রিকত কি ফলাফল দেখো তার নমুনার বিষয়ে কথা পাতি বাকি বাবু তুমি কচোন কি কম মানে এফলে ক্যামেরা দিন ভালকে চল অলপ কেরাকেরি করবে না এটা তাই কিনা ক তোমার এই যে মেট্রিক পরীক্ষা দিলা তোমার রেজাল্ট কেন আনব নাই মোর রিজাল্ট ভালো হইছে কি পরীক্ষা দিছি পরীক্ষা দিছি তো বুড়া মানুষ মানে 4বাৰ ফেল কৰি কিনে বাকি তুমি বেলেগৰ কথা মাথা মাৰিবা নালাগে নিজৰ কথা কও তোমাৰ যি নমুনা মোবাইলৰ গেমৰ মই গম পাই নাই না গেম হইলো মই জানো কৰিবা দাড়ি দেখা না দাড়িৰ ঘৰ পুৰা দিছি দেখাৰ পুৰা বা ইয়াৰ বয়স পুৰা মচা বেছি বয়স হৈ দাল দাড়ি আছে ইয়াৰ আপনি বয়স না দেখুন আপনার চিন্তা মান চলি ভাই চিন্তা হলি বুলি কবা এটো মোৰছো এটো স্কেম আছি মো কি গেম আছে আপনি নকন দাপ হেই বাবু তুমি কও তোমার পরীক্ষা না কেন হবো মোর পরীক্ষা জানাই না আপনার কে লাগে নহয় তোমাক মই চব মাতি আনছো তোমার পরীক্ষা কেন হল তুমি কব লাগবো এই পরীক্ষা মোর ভালো মই গল্লা খাম খাবা বই আলি লাচি খাম তোর খাবা কি হল তাতে চলি তোর বুলি কলা ঠিকে আছে শিষ্টাচার আজি মানে তুমি সরকারি স্কুল কবা নৰি সরকারি স্কুল পড়ছিলা বুঝু সরকারি স্কুলত তো এইখানে তোমার মুখে নাই আমি দিম নেকি নাঙ্গেরা সরকারি আৰু শুনা আমি ওলা সাংবাদিক আমি এগুলা খবর রাখতে লাগবো কাবার তার বিয়া হল বিয়ার পিছনে আমি হিসাব করু তার চলি কি এটা হবো চলির নাম কি দেবো সেই চলি ডাঙৰ হৈ কি চাকরি করবো আমাকে নাই সাংবাদিক দিছি নেকি এনাই যোনি সাংবাদিক হোৱা নৰে তো
আপনিতো গণ বাবারেতে এই গণক মানে সাংবাদিক এজন নিউ জেনারেশ্যনৰ সাংবাদিক গণক বুলিয়ে ধৰা হয় ও গলকে ঠিক আমি মোৰে বলিছিল গাটা খান্দি কেছে উলিয়ানো নিউজ গিলা নচৰ নেকি না ও হয় 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 নাই মোৰে বলিছিল মোৰে পুলিচ মানে আৰু এইগিলা মোৰে বলিছিল গেম চেম বেছি নাখালবা অ মেট্ৰিক হাই ছেকেণ্ডাৰী পঢ়িবা লাগিব হা 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 হাইচান্দে দি গেলে মই আৰু লাম কপি কৰিব নালাগে দে ডাঙৰ ডাঙৰ অলপ সময় গ'লে শিক্ষা লাগে এইগিলা এইগিলা সেনেকে নহয় দা কেমেৰা নকৰো দা কেমেৰা চ হৈছে দা অভদ্ৰ খবৰ মই যাওঁ নেকি হা মই যাওঁ যাবা নেকি যাওঁ কিবা কাম কি কাম আছে তোমাৰ? আছে মোৰ বাসন্তীক বিয়া পাতা কাম আছে এই কি কথা কোৱা মোৰ গাইটো বিয়া লগা আছে কিনাব লগা গাই আছে বাসন্তী নাম যাওঁ যাওক যাওক পাপা যাওক বাকী কিবা গাখীৰ চাখীৰ দৈ চৈ আনি দে মাজে মাজে লৈ আহিম লৈ আহিম যাওক যাওক মই যাম হা পুষ্পা কোনোবা জমাত আছে নেকি হা দা এই পঠাই দেচোন পঠাই এটা ফল কাম আছে না মোৰ গেম এই গেম ধুৱাই তই বৰ জ্বালা দিছা দেই হয় দেখক এইবাৰ আমি আমাৰ ষ্টুডিঅ'ত 3 নম্বৰ জন ছাত্ৰক মাতি আনিব খুজিছো তেওঁ বহুত টেলেণ্টেড বুলি আমি শুনিছো কিন্তু তেওঁৰ দৰে নহয় নমস্কাৰ এই নমস্কাৰ নমস্কাৰ সঁচাই হয় দৰ্শক তো আপোনালোকে প্ৰথমতে তেওঁৰ নমুনা দেখিলে যি মূলা বাৰেজাৰ দুবাৰ তাতে চিন নমস্কাৰ নমস্কাৰ হয় তো এওঁ আহিয়ে এওঁৰ যিজন মানে তেওঁৰ যি চৰিত্ৰ তাৰ মানে এওঁ দিছে বৰ্ণনা তো আমি তেওঁলোক মনে মনে কথা পাতিম ডাঙৰীয়া আপুনি অলপ তুমি অলপ বহি থাকাচোন আপুনি বোলে মোৰ দেই দাড়ি গেলা কাটিব লাগে মেট্ৰিক দিয়া চলি ডাঙৰ মানুহ লাগে দিয়া হৈছে নাই হৈছি দেই পেজ লগাইছিলো বাকী তাকৰ নাই এটা নাই এই তই তোক নকবা এটা চোৰ তোক চোৰ এইটো মই মাতি আহিছো তোমাক বাকী বাবু সেই ক তুমি মেট্ৰিক পৰীক্ষা দিলা এইবাৰ দিলো মেট্ৰিক পৰীক্ষা তোমাৰতো ভালেই হৈছি ভালে হৈছে মানে কি হ'ল সমাজ বিজ্ঞান গণিত আৰু ইংলিছ অ এই তিনিখন বেয়া হৈছে বেয়া হৈছে। বাকীখিনি কিন্তু মজা হৈছে মজা হৈছে মজা মানে ভালেই হৈছে আৰু এই তিনখান এই তিনিখনক নধৰাকে সেইকেইখন ভালে হৈছে নধৰাকে মানে 6টা ছাবজেক্ট তোমাৰ 3টাটো নধৰাকে থাকিব নোৱাৰি ধৰিব লাগিব মানে কিমান মান তুমি আশা কৰিছ কি ফলাফল আশা কৰিছ তুমি মই মানে পাছ কৰিলেতো মই থাৰ্ড পাম 110% আছে পাছ কৰিলে থাৰ্ড পাবা একদম আৰু যদি পাছ নকৰা তুমি কি পাবা এইকেইখনত যদি গেৰা মাৰো তো গেৰাই মাৰিলো আৰু তো দৰ্শক মোৰ প্ৰথমতে ভুল হৈছিল যি মূলা বাঢ়ে তাত দুপাততে চিন নহয় পাত যদি ভাল হয় পিছত পকা লাগিব পাৰে হয় তো সেইটোৱে কথা আৰু বাকী এনে তুমি প্ৰাইভেট স্কুলত পঢ়া শিষ্টাচাৰ তোমাৰ কিন্তু বহুত ভাল private, সঁচাই কিন্তু হয় দৰ্শক আপোনালোকে এইটো বস্তু মন কৰিলে যে পঢ়াত ভাল হ'লে নহ'ব তেওঁ শিষ্টাচাৰ কিন্তু ভাল হ'ব লাগিব তো নমস্কাৰ নমস্কাৰ এই সঁচাই ভাল লাগিছে বাকী সেই কি বুলি কয় বাবু তুমি গেম চেম কিবা খেলা না এটা সময়ত খেলিছিলো এটা সময় মানে তোমাৰ আগত আৰু সময় আছিল নেকি আগৰ সময় মানে সিদিনালৈকে খেলি আছিলো মেট্ৰিক দিয়াৰ আগদিনাকলৈ খেলিছিলা সিদিনালৈকে নহয় এই অলপ আগত আহাৰ লগি একে আহাৰ লগি মই খেলি আছিলো গেম খেলাও তুমিও খেলো খেলো তো আজিকালি নৱ প্ৰজন্ম গেছি অসম বিকাশ নেকি আহ! ই আমাৰ গিল্ডৰ লিডাৰ এজি জ্যোতি! এজি জ্যোতি! ভাল লাগিল ভাল লাগিল এইটো এইটো গেমত তো কথা নাই এইটো আমি গেমত তো Custom হ'ব? আৰু গিল এই গিলটো কি বস্তু নহয় গিল কি এলা বাদ দি এলা বুজি নাপাৰে বাদ দি এলা এই সৰু সৰু গেল সৰু নাই গ্ৰুপ দে গ্ৰুপ গ্ৰুপ দে নাপটি কি আনলে আৰু দাদা কিবা কৈ আছে কিবা কৈ আছে এই এগলাৰ কথা তুমি কিবা ক'ব লগা আছে নেকি তোমাৰ আশা কি আছে তোমাৰ মেট্ৰিক পাছ কৰবা না ফেল কৰবা মইতো পাছ কৰি ভৱিষ্যতে তুমি এনে কি হবা কি কৰিবা কি কৰি খাবা কি কৰি মই আপোনাৰ বহুত ভাবি চিন্তি এটা ডিচিশ্যন ললো নলওঁ মই বিয়া পাতিম যাওঁ বিয়া পাতিলেতো বাবু খাবা নাপয় কিবা কৰিব লাগিব কিবা কৰিলে খাবা পাবা এগুলা সামাজিক মাধ্যমে ক'ব নালাগে এই পুলিচৰ আৰ্মিত যাম না ক'বাৰ এটা তাকে ডাইৰেক্ট ক'ব লাগে পুলিচত যাম বুলি তাতে ঘূৰিলে বুলি কৰে না তুমি মই কি ভ্ৰমণ কৰোঁতে তুমি পুলিচ যাম বুলি ক'ব লাগে তুমি বিয়া পাতিম ক'লা পুলিচত বাকী যাব ৰবা নাপায়। নাই নুৰু আৰ্মিত যা আৰ্মিত যা তুমি ক'বা বাবু তোমাৰ কি হবার মন ভৱিষ্যতে খেলা চালাম হে স্কুল নিগলি হ'ল ঐ পইচাৰ হিচাপটো জানবা লাগিব হয় দৰ্শকসকল তো আপোনালোকে গমে পালে আচলতে আৰু কি ক'ম আৰু নৱপ্ৰজন্ম অধস্পাতে গেছি বুলিয়ে ক'ব লাগিব দিয়কচোন তাতে কিজানি আমাৰো কিছু কিছু ভুল আছে আমি সিহঁতক ঠেলি গলিতে পঠাইছো তো আজি টকশ্ব'টো ইমানতে আমি শেষ কৰো আৰু বোলে ব্যস্ত গেমে খেলব কিবা গিল্ডৰ কথা কৈ আছে আৰু মই কম খেলিলা গেম খেলা এই ৰবা মোৰ চকচোন মই মোৰ গিল আছে মোৰ গিল্ডত জইন এই ৰবা দিবা স্ক্ৰীনত এই টকশ্ব' মোৰ মোক ক'বা দি তো দৰ্শক আজিৰ কাৰণে ইমানতে আমি টকশ্ব'টো শেষ কৰো নেক্সট টকশ্ব'ত আপোনালোকক আৰু নতুন কিছুমান নমুনাৰ লগত লগ পাম ধন্যবাদ